যোৱাকালি আমি আলোচনা কৰি পেলাই সিদ্ধান্ত ল'লোঁ যিহেতু আমাৰ লগত বিভিন্ন কমিউনিটিৰ বিভিন্ন জাতিৰ ৰাইজ আছে সেই ৰাইজক লৈ পেলাই আমি মানে আগবাঢ়ি যাব লাগিব গতিকে কিছুমান সম্প্ৰদায় আছে তেওঁলোকে অন্যান্য দলত তেওঁলোকে বিচাৰে সেই গতিকে আমি আলোচনা কৰি ভালকৈ চিন্তা কৰি পেলাই আমি সিদ্ধান্ত ল'লোঁ যে আমি কংগ্ৰেছ দলৰ লগত আমি মানে এলায়েন্স কৰিম সেইটো আমাৰ সিদ্ধান্ত আছিল যোৱাকালিৰ সিদ্ধান্তটো আমি আশা ৰাখিছোঁ কংগ্ৰেছ দলেও আমাক পাই পেলাই তেওঁলোকে অলপ মজবুত হ'ব আৰু আমিও তেওঁলোকৰ সহায় সহযোগিতা লৈ পেলাই আমি সুন্দৰকৈ আগবাঢ়ি যাব পাৰিম সেইকাৰণে যোৱাকালি এই সিদ্ধান্তটো হৈছে মহাজোঁটটো মানে তেওঁলোকৰ হয় আমি অকল কংগ্ৰেছৰ লগত ডাইৰেক্টলি কৰিছোঁ আৰু অন্যান্য দলৰ লগত আমি নাই কৰা তো আমি যোগদান কৰাৰ নিচিনাই হ'ল আৰু মহাজোঁটত আমি যোগদান কৰাৰ নিচিনাই হ'ল কিন্তু আমাৰতো মেইন উদ্দেশ্যটো কংগ্ৰেছৰ লগত থাকি পেলাই আমি কাম কৰিম বাইদেউ বিজেপি কিয় আপোনালোকৰ বিট্ৰে কৰিছে আৰে বিজেপিয়ে আমাক বিট্ৰে কৰিছেতো বিজেপিয়ে বিট্ৰে কৰিছে আমাক বাৰে বাৰে কৈছে আমাক মানে হিউমিলেট কৰিছে অপমান কৰিছে এনেকুৱা ধৰণৰ কৈছে যে আমি BPFৰ লগত এলায়েন্স নকৰোঁ কি দৰকাৰ আছিলে এই কথাটো ক'বৰ কাৰণে PTC ইলেকশ্যনৰ পিছত আৰু আগত তেওঁলোকে মানে আগন্তুক আহি থকা বিধানসভা ইলেকশ্যনত নিৰ্বাচনত আমি BPFৰ লগত নকৰোঁ মিত্ৰতা নকৰোঁ আমাৰ নতুন দলৰ লগত তেওঁলোকে মিত্ৰতা কৰিব এই কথাটো তেওঁলোকে বাৰে বাৰে কৈছিলে বাৰে কবুটি এনেকৈ আমাক ইনচাল্ট কৰাৰ পিছত আমি তেওঁলোকৰ কাৰণে চিন্তা কৰিবলৈ আমাৰ কি প্ৰয়োজন আছে সেইকাৰণে আমি এৰি আহিছোঁ আকৌ ৰঞ্জিত দাসে আকৌ যোৱাকালি না পৰহি তেওঁ কৈছে কি BPFৰ মানে লাষ্ট নাই তেওঁলোকে মানে চৰকাৰৰ পৰা এতিয়াও গুচি যোৱা নাই এই কথাটো কৈছে কি দৰকাৰ পৰিছে তেওঁ এই কথাটো ক'বৰ কাৰণে কাৰণ আমাৰ মিত্ৰজোঁটটো 5টা বছৰৰ কাৰণে আমাৰ চৰকাৰ যিহেতু আছে এতিয়াও আছে গতিকে এই চৰকাৰ থকা সময়কালীনলৈকে আমি থাকিব লাগিব সেইটো আমাৰ অধিকাৰ তেওঁলোকে আমাক কুকুৰৰ দৰে মানে যেতিয়া প্ৰয়োজন হয় আমাক দানা দিব খাদ্য দিব খাবৰ কাৰণে দিব যেতিয়া আমাক প্ৰয়োজন নহয় আমাৰ দ্বাৰা তেওঁলোকৰ কাম হাসিল হৈ গ'ল তাৰপিছত কুকুৰৰ দৰে আমাক খেদি দিব সেইটোতো হ'ব নোৱাৰে মিত্ৰজোঁটৰ যিটো মতলব বা উদ্দেশ্য সেইটো নহয় যে 5টা বছৰৰ কাৰণে আমি একেলগে মানে নিৰ্বাচনত আমি মিত্ৰতা কৰি পেলাই আমি নিৰ্বাচন খেলিম জয়যুক্ত হ'লে আমি চৰকাৰ কৰিম এইটোৱে হয় যেতিয়ালৈকে চৰকাৰ থাকিব তেতিয়ালৈকে আমি থাকিব লাগিব সেইটো আমাৰ অধিকাৰ মই ক'ম আমাৰ অধিকাৰ অকল বিজেপি দলৰ অধিকাৰ নহয় তেওঁলোকে আমাক ইমান বেয়াকৈ আমাক ব্যৱহাৰ কৰিছে মই মন্ত্ৰী হওঁ আমি MLA এই 12টা সমষ্টিত MLA আছোঁ আমাক স্বয়মো নিদিলে স্বয়ম স্কিম নিদিলে আমাক অৰুণোদয় নিদিলে সকলো ৰাস্তা ঘাট আমি ঠিক কৰি দিলোঁ নিৰ্বাচন কৰি দিলোঁ আমাক ফাউণ্ডেশ্যন কৰিব নিদিয়ে আমাক ফাইনেল কৰিব নিদিয়ে আমি ফাইনেল কৰি ৰখা ৰাস্তাবিলাকক লকডাউনৰ সময়ত এটা বছৰ কোড অফ কণ্ডাক্টত আমি থাকিলোঁ সেইটো একেবাৰে স্থগিত কৰি ৰাখিলে ভদ্ৰতাৰে কৰিছোঁ সততাৰে কৰিছোঁ ৰাইজক আমি জবৰদস্তি নাই কৰা যে তেওঁলোকৰ নিচিনা UPPL দলে যেনেকৈ মিছলীয়া কথা কৈ যে ভোট দিলে চাকৰি দিম বুলি কৈ পেলাই তেওঁলোকে নিৰ্বাচন খেলিলে আমিতো তেনেকৈ নাই কৰা আমি যিখিনি উন্নয়ন কৰিম বুলি কৈছোঁ প্ৰতিশ্ৰুতি দিছোঁ উন্নয়ন কৰিম যিবিলাক থাকি গৈছে আগ্ৰামা মহিলাৰ নেতৃত্বত যদি BTC আহে তেতিয়াহ'লে সেই থাকি যোৱা কামবিলাক আমি কৰিম সেইখিনিয়ে কৈছোঁ আৰু আমাৰ এডুকেটেড য়াংবিলাকত যিসকলে বাহিৰত হায়াৰ এডুকেশ্যন ল'বলৈ গৈছে তেওঁলোককতো আগ্ৰামা মহিলাৰী ডাঙৰীয়ে সহায় কৰিছে BTCৰ যোগেদি BTC মানে চৰকাৰৰ যোগেদি তেওঁলোকক সহায় কৰিছে আজি প্ৰমোদ বৰাই কি নতুন কথা কয় আগ্ৰামা মহিলাৰ যিটো স্কিম লৈছে সেই স্কিমকে তেওঁ পৰহি এনাউন্স কৰিছে ঘোষণা কৰিছে কি নতুন কথা আছে কি পৰিৱৰ্তন প্ৰমোদ বৰাই আনিছে এই গতিকে ৰাইজে আমাক এতিয়াও আমাৰ ওপৰত বিশ্বাস আছে আস্থা আছে গতিকে ৰাইজ আমাৰ লগত যিহেতু আছে আমি আহি থকা সময়বিলাকত ৰাইজক লৈ পেলাই আমি মানে জয়যুক্ত হৈ যাম গতিকে আমাৰ সেইটো একেবাৰে চৰম সিদ্ধান্ত আমি এই পিছুৱাই নাহোঁ সিট শেয়াৰিংটো আমাৰ 12টা সমষ্টিত আমি 12টাই পাম
এইটো আমাৰ আলোচনা বিলোচনা হৈ গৈছে 12টা সিটত আমি ডাইৰেক্ট কণ্টেষ্ট হয় কণ্টেষ্ট কৰিম 12টা সিটত আৰু বাহিৰত থকা আমাৰ যিসকল বড়ো মানুহ আছে য'ত বড়োসকল আমাৰ ফেভাৰত আছে তেওঁলোকে মানে কংগ্ৰেছ দলক মানে সহায় কৰি দিব সেইখিনি আমাৰ সিদ্ধান্ত হৈ গৈছে তো আমি ৰাস্তাটো কৰাব নোৱাৰিলোঁ এতিয়া মানে UPPL আৰু BJPয়ে BTC দখল কৰাৰ পিছত সেই আমি নিৰ্বাচিত কৰা ৰাস্তাবিলাকক প্ৰমোদ বড়োৰ যোগেদি ফাউণ্ডেশ্যন কৰিব দিছে আধাৰশিলা স্থাপন কৰিব দিছে তেওঁলোকক পাব্লিকৰ সন্মুখত তেওঁলোকৰ যিটো ভাৱমূৰ্তি এইটো বহুত ওপৰত তুলি লৈ যাবৰ কাৰণে তেওঁলোকে এই কামটো কৰাইছে আমাক কোনো কাম কৰিব দিয়া নাই যদিও আমি চৰকাৰত আছোঁ যদিও আমাৰ মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত BJPক লগত লৈ পেলাই আমি নিৰ্বাচন খেলিছিলোঁ যোৱা 5টা বছৰ আগত নিৰ্বাচন খেলাৰ পিছত BJP পাৱাৰত আহিলে তেওঁলোকৰ নেতৃত্বত দুটা দল AGP আৰু আমাক লৈ পেলাই চৰকাৰ গঠন কৰিলে তো আমি 5টা বছৰে আমি এনজয় কৰিব পাৰিব লাগিব তাৰ পাৱাৰটো আমাৰ ৰাইজক যিটো সুবিধা কৰি দিব লাগে তাৰ অধিকাৰ আমাক দিব লাগে কিন্তু তেওঁলোকে আমাক দিয়া নাই তো আমি কেনেকৈ BJPৰ লগত থাকিম কেনেকৈ থাকিম আমি BJP দল ইমান মানে অহংকাৰ এই অহংকাৰৰ কাৰণে BJP দলটো ডুবি যাব তেওঁলোকে ডুবিব তেওঁলোকে উঠিব নোৱাৰে ৰাইজক এনেকুৱা ধৰণৰ প্ৰতাৰণা কৰিছে BJP দলে তো তেওঁলোকে আৰু উঠিব নোৱাৰে মই কৈছোঁ চেলেঞ্জ কেনেকৈ তেওঁ মই মানে কৰক প্ৰতিদ্বন্দ্বিতা কৰক মোৰ ক'বলগীয়া কথা নাই তেওঁ আহক মই একো বাধা নিদিওঁ ৰাইজেহে নিৰ্ণয় কৰিব মোৰ অধিকাৰ নাই তেওঁক মানে কিবা কৰিবৰ কাৰণে BJPৰ সৈতে চেলেঞ্জ মাৰিব পাৰিব জানো য'ত বড়োৰ চামিল হয় BJPৰ লগত আমি ফাইট নকৰোঁ পাব্লিকে ফাইট কৰিব BJPৰ লগত আমি ডাইৰেক্টলি ফাইট নকৰোঁ ৰাইজ আমাৰ অস্ত্ৰ হয় ৰাইজেহে আমাৰ অস্ত্ৰ ৰাইজেহে মানে BJP দলক প্ৰতিহত কৰিব